অপশন দুটা আছে আমাক সহায় কৰিবি
বৰ্তমানে কৈ দুটা জীৱন সমাজৰ মাজত কলংক বুজাই লৈ ঘূৰি ফুৰি মোৰ নামটোও জানিবলৈ নিদিলে পাপী মানুহে ভগৱানৰ নাম শুনিব নাপায় অৰ্জুন তই মানুহ নহয় তই অৰ্জুন এক্সিডেণ্টতে হৈছে কিন্তু এক্সিডেণ্টটো কৰোৱা হৈছে গাড়ীৰ ব্ৰেক ফেল কৰি সেই এক্সিডেণ্টটো ময়েই কৰোৱাইছিলোঁ ৰুদ্ৰপ্ৰসাদ বৰুৱা তই মানবি তই মানবি টকাৰ কাৰণে মই যিকোনো কামেই কৰি পেলাব মাৰ বাবে মোৰ কোনো কেছ নোহোৱাৰ সম্পৰ্কৰ বাইদেউ আছিল গতিকে বুজিছা নহয় মই কিমান জঘন্য মানুহ এই মই আপোনাৰ হাত জোৰ কৰি আপুনি চিন্তা নকৰিব মই আপোনাক কথা দিছো এইবাৰ অৰ্জুনৰ হৈ মই খুজিম আইন ভংগ নকৰাকৈ যিমান সোনকালে পাৰি অৰ্জুনক মই আপোনাৰ ওচৰলৈ উভতাই আনিম কাৰণ এতিয়া এইখন সমাজত অধৰ্মী হৈ পৰি থোৱা নাই আৰু এইখন সমাজৰ কাৰণে এনেকুৱা অৰ্জুনৰ প্ৰয়োজন আছে তুমি মোৰ এটা অনুৰোধ ৰাখিবানে মই তোমাৰ কাৰণে এটা হেজাৰটা অনুৰোধ ৰাখিব আছে মই মাক তোমাৰ ওচৰত তুমি মাৰ যত্ন ৰাখিবা তুমি চিন্তা নকৰিবা এই অৰ্জুন আকৌ উভতি আহিব